তো হাই গাইজ, মিছ পুৰ্ণিমা ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'খন আপোনালোকে এনেদৰে সদায় চাই থাকি দিব বুলি আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমান চাবলৈ ভাল লাগিব, আপোনালোকে চাই থাকক। কি হ'বলৈ গৈ আছে মই চাচোন কি আনিছোঁ, ইয়াত কি পৰা আনিম আপোনালোকক দেখাম। আপোনালোকে চাই থাকক। এতিয়া মই পাহাৰত গৈ আছোঁ, পাহাৰত কি বস্তু আছে আপোনালোকক দেখাই দিম। তো গাইজ চাওক, ইয়াতে পাহাৰৰ কাষেদি অৰুণাচলৰ মানুহবিলাক এনেকৈ খেতি কৰি চাওকচোন, ইমান চাবলৈ ভাল লাগে। আৰু চাহ বাগানো কৰি থৈছে, এইবিলাক আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। অৰুণাচলৰ মানুহবোৰ পাহাৰৰ ওপৰত থাকিলেও এনে নাথাকে, এটাৰ কৰ্ম ইয়াতে নিজে কৰি খাই থাকে। আপোনালোকক দেখাই দিম, চাব। এয়া চাওক অৰুণাচলৰ কেম, এয়া চাওকচোন, ইমান চাবলৈ ভাল লাগে। ইয়াতে খেতি কৰি জিৰণি লৈ এয়া চাওকচোন, ইয়াত চাহ বাগান কৰি থৈছে। চাওক গাইছ, বাহ, একেবাৰে নাৰ্চাৰী বনাই থৈছে। চাওক ইফালে পাহাৰৰ ওপৰত এনেকৈ চাহ বাগান কৰি থৈছে অৰুণাচলৰ মানুহবিলাক। চাওক তামোল আৰু চাহ বাগান, এয়া চাওক, ইমান চাবলৈ ভাল লাগে গাইছ। ইয়াতে পুলি পচাই থৈছে, ইয়াতে কেমৰ ভিতৰত ইয়াত পুলি পচাই থৈছে। চাওক গাইছ, অৰুণাচলৰ মানুহবিলাক ইমান কৰ্মীক আছে, ক'ব নালাগে। আৰু আমাৰ আসাম মানুহতকৈ ইহঁতৰ বেছি কৰ্মীক। চাওক দেউতাই পুলি পচাই আছে, চাওক দেউতাজনে পুলি পচাই থৈছে। এইবিলাক কি পুলি পচাই থৈছে? এইটো চাহ পুলি হয়। চাহ চবতে চাহ পুলি লগাব, চবতে চাহ পুলি লগাব নেকি? চবতে যিমান পাৰে লগাই গৈ থাকিম। চাওক এতিয়া অৰুণাচলৰ মানুহবিলাক আসাম মানুহ আনি ইয়াতে কাম কৰিব দি থাকে। চাওক ইমান ভাল লাগে, চাওকচোন, চাবলৈ ভালে। চাওক কোনে পাহাৰৰ ওপৰত বুলি ক'ব। চাওকচোন ইমান চাবলৈ ভাল। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষৰ পৰা শেষলৈকে। মই নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনি থাকিব পৰাকৈ আপোনালোকে চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোক ছাপোৰ্ট কৰক। এনেদৰে সদায় আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আনি থাকিব পৰাকৈ। চাওকচোন ইমান ভাল, ইমান চাবলৈ দিম। ইয়াতে লেতেৰা কেইটা, ইয়াত ডাষ্টবিনতে লেতেৰা কেইটা পেলাই। ইয়াত চাওক, ইয়াত পানী স্প্ৰে কৰে। এইটো চাওক, এয়া কেনেকৈ দেখাব জানানে? এয়া ডাষ্টবিন, চাওক সেইফালে ডাষ্টবিন, সেইফালে ডাষ্টবিনত পানী মটৰ দি লগাই থৈছে। চাওক আমাৰ এইফালে একেবাৰে পাহাৰৰ কাষৰ পৰাও কাষত বহুত ওপৰত জেগা। এয়া আমি পাহাৰ কাষত থাকোঁ, হ'লেও এই পাহাৰৰ ওপৰত এনেকৈ চাহ বাগান আৰু তামোল বাগান কৰি থৈছে। চাওক গাইছ, ইমান চাবলৈ ভাল। সেইফালে চাহ ইমান মৰম লগাকৈ ভাল হৈ আছে চাহ বাগানখন। চাহ আপোনালোকেও আহক, আমাৰ চাহ বাগানখন, অৰুণাচলৰ চাহ বাগানখন চাবলৈ আহক, কেনেকুৱা লাগিব। আৰু ভিডিঅ'টো চাই থাকক। ভিতৰৰ পৰা ওলাব মন নাইকিয়া হৈছেগে, বহুত চাই ভাল লাগিছে। আৰু এই পাচিৰ ভিতৰত কি পৰা আনিম চাব আপোনালোকে। চাব, ইয়াত মানুহ আহিলে পাগল হৈ যাব দেই। গাইছ, এতিয়া মই কচু বুকি আনিছোঁ। এইটো কচুটো সিজাই পিনি গাহৰি দিব লাগে। আপোনালোকে চাই থাকক গাইছ, এইটো একেবাৰে পাহাৰৰ কাষত অৰুণাচলৰ ৰাস্তা। এয়া চাওক, পাহাৰৰ ওপৰত হ'লে ইমান ভালকৈ ৰাস্তাটো বনাইছে। চাওক চাওক ইমান ভাল শ্ৰেণীটো চাবলৈ।
এয়া চাওক কিমান বিউটিফুল লোকেশন আছে তো গাইস ফাইনালি কচু কাটি হৈ গ'ল এতিয়া গৰলৈ ওলাইছোগে গৰত গৈ পিনে আকৌ কচুবিলাক সিজাব লাগিব আপোনালোকে চাই থাকক গাইস এয়া চাওক মই চাহ বাগানৰ মাজে মাজে দি গৈছোগে এয়া চাওক ইমান মৰম লাগে বঢ়িয়া হৈ আছে চাওকচোন গাইস এইফালে চাওক তো গাইস ফাইনালি ঘৰত আহি পালোগে আকৌ এতিয়া দুইখন জ্বলাই পিনি কচু সিজাম এয়া চাওক জুই জ্বলাই থৈছো এক বাল্টিং পানী দিছো সসপেনত এয়া কচুটো বৰাই পিনি সিজাই পিনি আপোনালোকে চাই থাকক হেকৰ পে হেকলে ভিডিঅ' হেকৰ পে হেকলে চাই থাকক আপোনালোকে তো গাইস ফাইনালি হৈ গৈছে কচু সিজিছে এয়া চাউল আধা কেজি লগাইছো তাৰপিছত কচু কাউৰী দানা কোৱাটোকো দেখাম বুলি ভাবিছিলোঁ ৰাতি হ'ব এইটোৰ কাৰণে আজিৰ ভিডিঅ' সিমানতে সমাপ্ত কৰিম লাইক একটা মাৰি দিব কমেণ্ট একটা মাৰি দিব শ্বেয়াৰ একটা মাৰি দিব আজিৰ ভিডিঅ' ইমানে